ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ নাটকত পোনে পোনে কোনো ৰাজনৈতিক পৰ্যালোচনা, সমাজ সংস্কাৰৰ শ্লোগান সন্নিৱিষ্ট নকৰে, কিন্তু নাটকত বৰ্ণিত ঘটনাচক্ৰই দৰ্শকক সেয়া ভাবিবলৈ বাধ্য কৰে। এজাক জোনাকীৰ জিলমিল নাটকখনৰ আধাৰত এই কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰক। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ নাটকত পোনে পোনে কোনো ৰাজনৈতিক পৰ্যালোচনা, সমাজ সংস্কাৰৰ শ্লোগান সন্নিৱিষ্ট নকৰে, কিন্তু নাটকত বৰ্ণিত ঘটনাচক্ৰই দৰ্শকক সেয়া ভাবিবলৈ বাধ্য কৰে। এয়া ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক ৰচনাৰ এক বিশেষত্ব। এজাক জোনাকীৰ জিলমিল নাটকখনতো নাট্যকাৰ শইকীয়াই পোনে পোনে কোনো ধৰণৰ ৰাজনৈতিক পৰ্যালোচনা বা সমাজ সংস্কাৰৰ শ্লোগান সন্নিৱিষ্ট কৰা নাই, কিন্তু নাটকখনৰ ঘটনাচক্ৰই, বিশেষকৈ বিজুলীৰ সৈতে ভাস্কৰ, মনোহৰ আৰু মৃণালৰ আচৰণ, সংলাপ আদিয়ে নাট্যকাৰৰ সুস্থ মনোভাৱ সাৰ্থক ৰূপত তুলি ধৰিছে। এই ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া, নাটকখনৰ কাহিনী ভাগৰ বাস্তৱসন্মত উপস্থাপন। নাট্যকাৰ শইকীয়াই সাধাৰণতে তেওঁ নাটকৰ কাহিনীভাগ চয়ন কৰে সমসাময়িক সমাজৰ পৰা, কিন্তু এইখন নাটকত তেওঁ পাৰ হৈ যোৱা সময় এটাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। অৰ্থাৎ 1961 চনত তেওঁ 1946 চনৰ পৰা 49 চনত সংঘটিত কাহিনীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তাৰ বিষয়ে উপস্থাপন কৰিছে। ইয়াৰ মাজেদি আমি দুটা দিশ অনুধাৱন কৰিব পাৰোঁ। প্ৰথমতে, নাটকখন লিখা সময়ছোৱাৰ অসমীয়া সমাজৰ মানসিকতা, আৰু দ্বিতীয়তে, এই সময়ৰ মানুহে অতীতলৈ কেনেধৰণৰ দৃষ্টি নিক্ষেপ কৰে। নাটকখনৰ মাজত স্বৰাজ-উত্তৰ কালৰ আগতেই আৰম্ভ হোৱা এক বিকল্প আন্দোলনৰ আভাসেৰে তেওঁ সেই সময়ৰ ভাৰত তথা অসমৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে, কিন্তু সেই প্ৰথাটোৰ মাজেদি যে সমাজৰ সংস্কাৰ হ'ব, সেই কথা কিন্তু তেওঁ বিশ্বাস কৰা নাই। সেইবাবেই বিজুলী চৰিত্ৰটিৰ মুখেৰে ব্যক্ত কৰাইছে, যুদ্ধৰ কটাকটি, মৰামৰি, চিঞৰ-বাখৰৰ বাহিৰেও এখন মৰম কৰিব পৰা শান্ত পৃথিৱী আছে। এয়া যিকোনো দেশৰে, যিকোনো কালৰ, যিকোনো এজন ব্যক্তিৰ মনত দোলা দিয়া শান্তিৰ কামনা। এই বাক্যশাৰীৰে তেওঁ দেশ, সমাজকালৰ পৰিধি পাৰ হৈ এক বিশ্বজনীন আবেদন সৃষ্টি কৰাত সাৰ্থকতা লাভ কৰিছে। বিৰোধৰ মাজেদিহে প্ৰকৃত সত্যৰ উদ্ঘাটন হয়। সেইবাবে এইখন নাটকত বাস্তৱসন্মত কাহিনী এটা উপস্থাপন কৰিবলৈ দুটা বিপৰীত মত আদৰ্শত বিশ্বাসী চৰিত্ৰ উপস্থাপন কৰি সময়ৰ সংঘাত তুলি ধৰিছে। নাটকখনত নাট্যকাৰে কোনটো দিশ ভাল বা শুদ্ধ সেয়া পোনে পোনে ক'তো উল্লেখ কৰা নাই, কিন্তু নাটকখনৰ শেষত নাট্যকাৰৰ মনত দোল দি থকা যোগাত্মক দিশটো প্ৰতীকাত্মকভাৱে তুলি ধৰিছে।